অসম সন্মিলিত মৰ্চাই যি হলেও আমি ইউনিটি কাৰণে কৰি থাকিম যদি কংগ্ৰেছ সকলে ৰিপেন্ট কৰি পেলাই ৰিপেন্ট কৰিলে অন্তৰৰ পৰা তেওঁলোকে ৰিপেন্ট কৰিব লাগিব কিন্তু ক্যান্ডিডেট সিলেকশনৰ সময়ত এনেকা ফাঁকি দিয়া এটো কাৰবাৰ হলে ঠিক নহব মানুহে কয় যে পলিটিক্স কি আছে বুলি কিন্তু হেতু পলিটিক্স হেতু এনেকা মিছা কথা মিছা মানুহবিলাকক ব্রিচ অফ পিস ব্রিচ অফ ট্রাস্ট টু ভাঙা এবিলাকটো হেইটো আউটডেটেড বুলি মইটো কম এই আউটডেটেড পলিটিক্স মানুহবিলাকে জানে নহয় আজিকালিটো নহয় জানো আগৰ নিচিনা নহয় সেইকাৰণে পলিটিক্সত কৰিলেও ট্ৰুথফুলনেছটো থাকিব লাগে জি লেভেলত হলে ট্ৰুথফুলনেছটো থাকিব লাগে সেইকাৰণে আমি ৰিকুৱেষ্ট কৰো কংগ্ৰেছ পাৰ্টি যে তেওঁলোকে if they come truthfully with open mind আকৌ ৰিপেন্ট কৰে তেতিয়ালে আমি একেলগে কাম কৰিবলৈ আমি হাজু হৈ আছো আমাৰ অসম সন্মিলিত আমি ডিসকাস কৰিম মই অকলে কলে নহব আমাৰ প্ৰেসিডেন্ট আছে অজিত ভুয়া ডাঙৰীয়া এমপি আছে আৰু লগতে লুৰিন জ্যোতি গগৈ ডাঙৰীয়া জেনাৰেল সেক্ৰেটাৰী আছে অখিল গগৈ আছে আমি আছো আৰু আছে বহুত আমি আৰু 16 পাৰ্টিজ এতিয়াও আছে আমাৰ লগত এইকাৰণে আমি সব ডিসকাস কৰি পেলাই পিছৰ কথা আমি চিন্তা কৰিম কিন্তু এতিয়াটো দুখৰ কথা যে এই ইলেকশন বাই ইলেকশনত আমি ইউনাইটেড হ'ব নোৱাৰিলো আৰু এটা কথা মই কৈছো যে আমাৰ কাৰ্বিংলঙৰ পলিটিক্স হয় কাৰ্বিংলঙত দেখা গৈছে যে কিছুমান মানুহে চাকৰি কৰি আছে কিন্তু বিজেপি কৰি আছে ইলেকশন খেলিব কিন্তু চৰকাৰী চাকৰি কৰি আছে তেনেকুৱা কোনো চিকিৎসকো আছে হিৰো আছে আমি তেওঁলোকৰ তেনেকুৱা ধৰণৰ কথা ওলাইছে আমি এইখন কথা আপোনাক জানিছোঁ এইটোতো হয় এইটোতো মোৰ ওচৰত কিছুমান মানুহ সেইবিলাক কথা আনিছে যে কোনোবা এজন ডাক্তৰ বোলে গভৰ্নমেণ্ট ডাক্তৰ বা গভৰ্নমেণ্ট ষ্ট'ৰ ইনচাৰ্জ ডাক্তৰ হাবে নেকি কয় হাবে তেৰণ তেওঁ বিজেপি মফলাৰটো লৈ থাকে আৰু বিজেপি মিটিং এটেন্ড কৰি থাকে এইফালে তেওঁ গভৰ্নমেণ্ট সাৰ্ভেন্ট হয় তেওঁ সেইটো ঠিক হোৱা নাই যদি বিজেপি গলে গভৰ্নমেণ্ট সাৰ্ভেন্টটো ফ্ৰী যাব পাৰে বুলি কয় তেতিয়ালে অন্য পাৰ্টিত থকা ভিতৰে ভিতৰেটো তেওঁলোক আমাৰো বহুত সাপোৰ্টাৰ আছে গভৰ্নমেণ্ট সাৰ্ভিসত থকা তেওঁলোককো তেতিয়ালে ওপেনলি কৰিবলৈ দিব লাগে মোৰ মতে সেইটো ঠিক নহব কাৰণ গভৰ্নমেণ্ট আসাম সাৰ্ভিসেছ ডিসিপ্লিন এণ্ড কণ্ডাক্ট ৰুলছ মতে সেইটো ঠিক হোৱা নাই এইটো একশন ল'ব লাগে আৰু ৰাজ্যৰ মাজত যে আমিও ডিসিপ্লিন এণ্ড কণ্ডাক্ট ৰুলছটো ফলো কৰো বুলি এই হাবে তেৰণো দেখুৱাব লাগে আৰু হি শুড নট attend a BJP meeting openly like that আৰু তেওঁ বিজেপি মফলাৰ লৈ থাকি ফুৰি থাকাটো ঠিক নহয় আৰু এইটো এৰিব লাগে ইলেকশন খেলিব বুলি কৈছে ইলেকশন খেলক বাৰু ৰিজাইন কৰি পেলাই খেলক এইটো হয় আমৰি সমষ্টিৰ পৰা খেলিব বুলি আমাক খবৰ দিছে কিন্তু গভৰ্নমেণ্ট সাৰ্ভিস থকাবিলাকো খেলক কিন্তু তেওঁলোকে গভৰ্নমেণ্ট সাৰ্ভিসৰ পৰা এৰিব লাগিব এইটোৱে কথা এৰা সময় হৈছে কাৰণ ইলেকশন হ'বলৈ মাত্ৰ 1 বছৰে আছে তেওঁ যদি ইলেকশনৰ কাম কৰিব লাগে বুলি ভাবে তেতিয়ালে হি শুড ৰিজাইন ফ্ৰম গভৰ্নমেণ্ট সাৰ্ভিস ইমিডিয়েটলি